সপ্তম শ্ৰেণীৰ বিজ্ঞান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ৯ নম্বৰ পাঠ মাটিৰ বিষয়ে বুজাবলৈ ওলাইছোঁ। মাটি হৈছে এক অতি আৱশ্যকীয় প্ৰাকৃতিক সম্পদ। মাটি বহুতো জীৱৰ বাসস্থান। আমি মাটিত ঘৰ সাজি বাস কৰোঁ। কৃষি আৰু উদ্ভিদৰ কাৰণে মাটি আৱশ্যক, নহয়নে বাৰু? আমি কৃষিৰ পৰা অন্ন আৰু বস্ত্ৰ পাওঁ। সেয়েহে আমি ক'ব পাৰোঁ যে মাটি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। মাটিৰ চমু বিৱৰণ। মাটি কিছুমান নিৰ্দিষ্ট তৰপেৰে গঠিত। বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটোক বিচ্ছুৰণি ভৱন বুলি কোৱা হয়। এইবোৰ হৈছে বিচ্ছুৰণি ভৱনৰ কিছু দৃশ্য। যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। আহাচোন আমি এটা ক্ৰিয়াকলাপ কৰি চাওঁ। অলপ মাটি লোৱা। মাটিৰ চপৰাবোৰ হাতেৰে ভাঙি গুৰি কৰা। এটা কাঁচৰ গিলাচৰ 1/3 পানীৰে পূৰ কৰা। তাৰ পিছত এমুঠি মাটিৰ গুৰি তাত মিহলাই ভালদৰে লৰাই দিয়া আৰু কিছু সময় লৰচৰ নকৰাকৈ থৈ দিয়া আৰু ইয়াক পৰ্যবেক্ষণ কৰা। তোমালোকে তাত বিভিন্ন আকাৰৰ কণিকাৰ তৰপবোৰ দেখা পাবা। একেবাৰে তলৰ তৰপটোত তোমালোকে শিলগুটি দেখিবা, তাৰ ওপৰৰ তৰপটোত বালি আৰু তাৰ ওপৰৰ তৰপটোত বোকা আৰু তাৰ পিছৰ পানী আৰু আটাইতকৈ ওপৰৰ তৰপটোত গছৰ পচা পাত কিছুমান বা মৃত প্ৰাণীৰ অৱশেষ ভাহি থকা দেখা পাবা, যাক হিউমাছ বুলি কোৱা হয়। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ বুলি কোৱা হয়। আমি সাধাৰণতে মাটিৰ ওপৰৰ তৰপটোহে দেখা পাওঁ, কিন্তু আমি যদি নতুনকৈ খন্দা খাল বা কুঁৱা এটালৈ মন কৰোঁ, আমি তাত মাটিৰ পাৰ্শ্বচিত্ৰ দেখা পাম। সাধাৰণতে মাটিৰ ওপৰৰ তৰপটো ডাঠ ৰঙৰ হয় কাৰণ ই হিউমাছ আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। মাটিত থকা পচা মৃত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়। হিউমাছে মাটি সাৰুৱা কৰে আৰু উদ্ভিদক পোষক দ্ৰব্যৰ যোগান ধৰে। মাটিৰ ওপৰৰ স্তৰটোক শীৰ্ষ মৃত্তিকা বা ক স্তৰ বুলি কোৱা হয়। ই কোমল, ছিদ্ৰযুক্ত হয় যিয়ে বহু পৰিমাণে পানী ধৰি ৰাখিব পাৰে। দ্বিতীয় স্তৰটোক খ স্তৰ বা মধ্য তৰপ বুলি কোৱা হয়। এই তৰপটোত হিউমাছৰ পৰিমাণ অলপ কম যদিও খনিজ পদাৰ্থৰ পৰিমাণ অধিক হয়। তৃতীয় স্তৰটোক গ স্তৰ বুলি কোৱা হয়। ই ফাট আৰু গাঁতযুক্ত সৰু শিলৰ টুকুৰাৰে গঠিত। গ স্তৰৰ তলত শৈল সংস্তৰ থাকে। ই অতি কঠিন হয় আৰু ইয়াক খান্দিবলৈ বৰ টান। মাটিৰ প্ৰকাৰ। বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিক 3টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে বালিচহীয়া মাটি, আলতীয়া মাটি আৰু দোমোজা মাটি। আহাচোন আমি প্ৰথমতে বালিচহীয়া মাটিৰ কথা অলপ জানি লওঁ। ডাঙৰ কণিকাৰ অনুপাত বেছি থকা মাটিক বালিচহীয়া মাটি বোলে। এই মাটিৰ কণিকাবোৰ যথেষ্ট ডাঙৰ, সেইবাবে এইবোৰে একেলগে ওচৰা-ওচৰিকৈ খাপ খাই থাকিব নোৱাৰে আৰু এই মাটিৰ মাজত বহুতো খালী ঠাই ৰৈ যায় আৰু এই খালী ঠাইবোৰ বায়ুৰে ভৰি থাকে। সেয়েহে এই মাটি পাতল, বায়ু সঞ্চাৰিত আৰু শুকান হয় আৰু এই মাটিয়ে পানী কমকৈ ধৰি ৰাখে। আহাচোন আমি এতিয়া আলতীয়া মাটিৰ বিষয়ে অকণমান জানি লওঁ। বোকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়। এই মাটিত বোকাৰ কণিকাবোৰ সৰু হোৱা বাবে একেলগে টানকৈ বান্ধ খাই থাকে আৰু এইবোৰৰ মাজত বায়ুৰ কাৰণে ঠাই কম থাকে আৰু এই মাটিৰ পানী ধাৰণ ক্ষমতা বালিচহীয়া মাটিতকৈ বেছি। সেইবাবে এই মাটি বালিচহীয়া মাটিতকৈ গধুৰ হয়। দোমোজা মাটি। এই মাটি হৈছে বালি, বোকা আৰু পলস নামেৰে অন্য এক ধৰণৰ মাটিৰ মিশ্ৰণ। এই মাটি উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম। পলসক নদীৰ তলিত জমা হোৱা অৱক্ষেপ হিচাপে পোৱা যায়। পলসৰ কণিকাৰ আকাৰ বালি আৰু বোকাৰ কণিকাৰ মাজত হয়। দোমোজা মাটিত হিউমাছো থাকে আৰু এই মাটিত পানী ধাৰণ ক্ষমতা বেছি বাবে উদ্ভিদৰ বৃদ্ধি ভাল হয়। আমি এতিয়া মাটিত পানীৰ অন্তঃস্ৰৱণৰ হাৰৰ বিষয়ে অকণমান জানি লওঁ। অন্তঃস্ৰৱণ মানেনো কি? অন্তঃস্ৰৱণ মানে মাটিৰ মাজেদি পানী সৰকি যোৱাৰ প্ৰক্ৰিয়া।
পানী অন্তঃস্ৰৱণৰ হাৰ বেলেগ বেলেগ মাটিত বেলেগ বেলেগ হয়। ই বালিচহীয়া মাটিত সৰ্বাধিক হয় আৰু আলতীয়া মাটিত সৰ্বনিম্ন হয়। এইটো হৈছে পানীৰ অন্তঃস্ৰৱণৰ হাৰ উলিওৱা সূত্ৰ। পানীৰ অন্তঃস্ৰৱণৰ হাৰ হৈছে পানীৰ পৰিমাণ প্ৰতি অন্তঃস্ৰৱণৰ সময়। ইয়াতে পানীৰ পৰিমাণটো মিলিলিটাৰত লোৱা হৈছে আৰু অন্তঃস্ৰৱণৰ সময়টো মিনিটত লোৱা হৈছে। উদাহৰণস্বৰূপে ধৰা হ'ল এক নিৰ্দিষ্ট নমুনাই 200 মিলিলিটাৰ পানী 20 মিনিট সময়ৰ ভিতৰত অন্তঃস্ৰৱণ কৰিব পাৰে। সেয়েহে পানীৰ অন্তঃস্ৰৱণৰ হাৰ হ'ব 200 মিলিলিটাৰ প্ৰতি 20 মিনিট। আমি উত্তৰটো পাম 10 মিলিলিটাৰ প্ৰতি মিনিট। মাটিৰ আৰ্দ্ৰতা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেতিয়াবা গ্ৰীষ্মকালৰ গৰম দিনত কৃষিভূমিৰ মাজেৰে পাৰ হৈ যাওঁতে মাটিৰ ওপৰত বায়ুৰ তিৰবিৰণি দেখা পাইছানে? হয়, নিশ্চয় দেখা পাইছা। গৰম দিনত মাটিৰ পৰা ওলাই অহা জলীয় বাষ্পই সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে আৰু মাটিৰ উপৰিভাগ তিৰবিৰাই থকা যেন দেখা যায়। আমি এতিয়া কোনবিধ শস্যৰ বাবে কি মাটি উপযোগী সেই বিষয়ে অলপ জানি লওঁ। আলতীয়া মাটি আৰু দুমোজা মাটি দুয়োবিধেই বুটমাহ জাতীয় শস্য আৰু ঘেঁহুৰ খেতিৰ বাবে উপযোগী। ঘেঁহুৰ দৰে শস্যবোৰ মিহি আলতীয়া মাটিত ভাল হয় কাৰণ এই মাটি হিউমাছ সমৃদ্ধ আৰু অধিক উৰ্বৰ হয়। মচুৰ আৰু আন মাহজাতীয় শস্যৰ বাবে দুমোজা মাটিৰ প্ৰয়োজন, যিয়ে সহজে পানী এৰি দিয়ে। কপাহৰ বাবে বালিচহীয়া বা দুমোজা মাটি বেছি উপযোগী হয়। মাটিৰ খহনীয়া। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মাটি খহি যোৱা দেখিছানে? এয়া বাৰু কেনেকৈ হয় জানানে তোমালোকে? পানী, বতাহ বা বৰফৰ দ্বাৰা মাটিৰ উপৰিভাগ ক্ষয় যোৱাকে মাটিৰ খহিভৱন বা মাটিৰ খহনীয়া বুলি কোৱা হয়। উদ্ভিদৰ শিপাই মাটিক টানকৈ ধৰি ৰাখে। গছ-গছনি নথকা বা কম পৰিমাণে থকা ঠাইবোৰত যেনে মৰুভূমিত মাটিৰ খহনীয়া বেছি হয়। সেয়ে মাটিৰ খহনীয়া ৰোধ কৰিবৰ বাবে আমি সকলোৱে গছ কটা আৰু বনাঞ্চল ধ্বংস কৰাটো বন্ধ কৰি বেছি পৰিমাণে গছ-গছনি ৰুব লাগে আৰু জনসাধাৰণৰ মাজত উদ্ভিদ ৰোপণৰ প্ৰতি সজাগতা সৃষ্টি কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে মাটিৰ বিষয়ে ভালদৰে বুজি পাইছা। গতিকে আজি ইমানতেই সামৰিছোঁ। ধন্যবাদ।